কেৱল চৰকাৰী চাকৰিকে আশা নকৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এগৰাকী যুৱকে। দৰং জিলাৰ বদলগুৰি গাঁৱৰ মানসনাথ আৰু তেওঁৰ পৰিয়ালে পোনপ্ৰথমবাৰৰ বাবে পালন কৰিছিল থাইলেণ্ডৰ এটা উন্নত প্ৰজাতিৰ গাহৰি। থলুৱা প্ৰজাতিৰ গাহৰিতকৈ বেছি সংখ্যক পোৱালি দিব পৰা এই উন্নত জাতৰ গাহৰি পালন কৰি যথেষ্টখিনি অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পৰিয়ালটোৱে। অতি কম খৰচত আৰু কম সময়তে এনে গাহৰি পালন কৰিব পৰা কথা উল্লেখ কৰিছে যুৱকজনে। নমস্কাৰ, মই গাহৰিটো প্ৰথমতে এইটো আমাৰ ইয়াৰ পৰা লোকেলটো আনিছিলোঁ, মানে 10,000 টকাৰ পৰা আৰম্ভ কৰি এতিয়া মোটামুটি লাখ টকালৈকে মোৰ লাভত পৰিছে আহি। মই ফাৰ্মটো মানে আৰু বহল কৰিম বুলি ভাবিছোঁ। এইফালে মোটামুটি 10টামান এবাৰ টাৰ্গেট কৰিছোঁ। 10টামান গাহৰি। এইটো কেনেকুৱা প্ৰজাতিৰ গাহৰি? এইটো থাইলেণ্ডৰ প্ৰজাতি হয়। এইটো ডিউৰক বুলি কয়, নামটো ডিউৰক। যথেষ্টখিনি লাভ আছে আৰু ইয়াতে মানে যথেষ্টখিনি লাভান্বিত হৈছোঁ। আৰু যিবিলাক আমাৰ খাদ্য বস্তু বা ইয়াৰ পৰিশ্ৰমটো কেনেকুৱা? পৰিশ্ৰমটো যথেষ্টখিনি কষ্ট কৰিব লাগিব, কিন্তু কষ্ট আছে ইয়াত, বহুতখিনি কষ্ট আছে। কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে ফলটো পোৱা যায়। এতিয়া বজাৰত ইয়াৰ চাহিদাটো কেনেকুৱা? ইয়াৰ পোৱালিবিলাক 3,000কৈ মোৰ বুকিং হৈছে অলৰেডি। পোৱালি লৈ যাব আহি আৰু পোৱালিবিলাক ডাঙৰ হ'লে স্বাৱলম্বী হৈছে। স্বাৱলম্বী যথেষ্টখিনি হৈছোঁ। মই দৰং জিলাৰ আমি এখন পৰিয়াল এটা। মোৰ ল'ৰাই BA পাছ কৰি চাকৰিৰ কাৰণে মনোযোগ নিদি ব্যৱসায় কৰিম বুলি পেলাই এটা মনতে স্থিৰ কৰিলে। কৰাৰ পিছত অলপ মূলধন হাতত লৈ গাহৰি ফাৰ্ম কৰিম বুলিয়ে আৰম্ভ কৰিলে। কৰাৰ পিছত থাইলেণ্ডৰ প্ৰজাতিৰ লগত মানে যোগাযোগ কৰি এইটো বেজী আনিলে। বেজীৰ চিপাঝাৰৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন।